বিটিআৰ চিট মিছনৰ আণ্ডাৰত আমাৰ তামুলপুৰ জিলাৰ ITI শুক্লাই আৰু তামুলপুৰ বিভিন্ন ঠাইত আজি শিক্ষাৰ্থীসকলক ট্ৰেইনীসকলক টুলছ ডিষ্ট্ৰিবিউশ্যন চেৰিমনি ইয়াত আৰম্ভ কৰিছোঁ আৰু ইয়াত আমাৰ সন্মানীয় বিটিআৰৰ ডিপাৰ্টমেণ্টলি EM আমাৰ চিট ডিপাৰ্টমেণ্টত EM সন্মানীয় ইউজন হাজৰা ডাঙৰীয়া ইয়াত উপস্থিত আছে আৰু ইয়াত বহু আমাৰ যিসকলে ট্ৰেইনিং ল'লে এই ট্ৰেইনীসকলক আমি বিভিন্ন ডিপাৰ্টমেণ্টৰ টুলছ ইয়াত ডিষ্ট্ৰিবিউশ্যন কৰিছোঁ আৰু বিটিআৰৰ এটা মিছন আছে যে আমাৰ বিটিআৰৰ যুৱ সমাজক এটা ট্ৰেইনিং দি যাতে নিজে স্বাৱলম্বী হ'ব পাৰে এই এটা মিছন লৈ আজি কাম কৰি আছে এটা মিছন যি মিছনৰ জৰিয়তে বিটিআৰৰ নিবনুৱা সমস্যা সমাধান কৰিব পাৰোঁ যি মিছনৰ জৰিয়তে ইয়াত উঠি অহা যুৱ প্ৰজন্মই যাতে নিজক প্ৰতিষ্ঠা কৰিব পাৰে সেই এটা মিছন লৈ আজি চিট মিছন বুলি বিটিআৰৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত ইয়াত আৰম্ভ কৰিছোঁ আৰু ইয়াৰে আজি যি টুলছ ইয়াত ডিষ্ট্ৰিবিউশ্যন হৈছে সকলোৱে আজি ইয়াত ভাল পাইছে আৰু এই টুলছৰ জৰিয়তে নিজক প্ৰতিষ্ঠা কৰাৰ কাৰণে আৰু আৰ্থিকভাৱে স্বাৱলম্বী হোৱাৰ কাৰণে তেখেতসকলে প্ৰয়াস কৰিব বুলি আশা ৰাখিছোঁ আৰু অনাগত দিনত বিটিআৰ চৰকাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত আমি বিটিআৰৰ ৩৫ লক্ষ মানুহৰ বিভিন্ন আশা বিভিন্ন যি সমস্যা এইবিলাক আমি সমাধান কৰাৰ কাৰণে আগবাঢ়ি আছোঁ আৰু ইয়াৰে এটা পাৰ্ট হিচাপে আজি টুলছ ডিষ্ট্ৰিবিউশ্যন আজি চাওক আমাৰ যিখিনি আজি প্ৰচেষ্টা ইয়াত লোৱা হৈছে আজি আমি বিটিআৰৰ যুৱ সমাজক আজি বিভিন্ন দিশত লৈ যোৱাৰ কাৰণে পাৰ্ট আজি আমি কৰিছোঁ এডুকেশ্যনটো আজি অভাৰঅল এডুকেশ্যন হয় তথাপি স্কিলটো ডিফাৰেণ্টলি কৰিছোঁ চিভিল ছাৰ্ভিচৰ কাৰণে বেলেগকৈ কৰিছোঁ আজি মেডিকেল লাইনৰ কাৰণে বেলেগকৈ কৰিছোঁ আৰু ইয়াৰ উপৰিও আজি ইঞ্জিনিয়াৰিং লাইনটো বেলেগকৈ কৰিছোঁ ইয়াৰ উপৰিও আজি এগ্ৰিকালচাৰ লেভেলতো আজি আমাৰ খেতিয়কসকলক আজি আগুৱাই যোৱাৰ কাৰণে প্ৰয়াস কৰিছোঁ আজি পিক মিছন আৰম্ভ কৰিছোঁ বা ইয়াৰ লগতেও আজি আমাৰ মহিলাসকলক আৰ্থিকভাৱে স্বাৱলম্বী হোৱাৰ কাৰণেও আজি মাইনাও আঁচনিৰ জৰিয়তে তেখেতসকলক আজি ফাণ্ড ৰিলিজ দিয়া হৈছে গতিকে অভাৰঅল আজি বিটিআৰত আমি সৰ্বাংগীন উন্নয়নৰ কাৰণে আমি সৰ্বোচ্চ পৰ্যায়ত লাগি গৈ হ'লেও বা আমাৰ সমাজৰ লাষ্ট ব্যক্তিৰ লাগি গৈ হ'লেও আজি আমি উন্নতিৰ দিশে বিটিআৰখন লৈ যাবলৈ প্ৰয়াস কৰিছোঁ আজি প্ৰমোদ বড়ো ডাঙৰীয়াৰ যি এটা মিছন সেই মিছনৰ জৰিয়তে আমি 100% জানো গ্ৰাম্য অঞ্চলত উন্নতি হ'ব আজি চাওক গ্ৰাম্য অঞ্চলৰ উন্নতি কৰাৰ কাৰণে আজি আমাৰ গ্ৰাম্য অঞ্চলৰ ল'ৰা ছোৱালী যাতে আগুৱাই যাব পাৰে ইয়াৰ কাৰণে স্কিল এডুকেশ্যন দিয়াৰ কাৰণে ব্যৱস্থা কৰিছোঁ আজি ITIৰ জৰিয়তে আমি ট্ৰেইনিং দিবলৈ ব্যৱস্থা কৰিছোঁ আৰু যি ট্ৰেইনিং হ'ব সেই ট্ৰেইনিঙৰ পিছত ডাইৰেক্টলি এই ল'ৰা ছোৱালীক প্লেচমেণ্ট দিয়াৰ কাৰণে ব্যৱস্থা কৰিছোঁ আজি আমাৰ গাঁও অঞ্চলত আজি উন্নতি হ'লেহে আমি দেশ বা আমাৰ ৰাজ্য উন্নতি হ'ব ইয়াৰ কাৰণে আজি মহিলাসকলক আৰ্থিকভাৱে স্বাৱলম্বী হোৱাৰ কাৰণে মাইনাও চৰাং আঁচনি আৰম্ভ কৰিছোঁ যি মাইনাও চৰাং আঁচনিৰ জৰিয়তে আমাৰ মহিলাসকলে গাঁও অঞ্চলত থকা মহিলা বাইদেউসকলে আজি আৰ্থিকভাৱে নিজকে স্বাৱলম্বী কৰিব পাৰিছোঁ ইয়াৰ বাহিৰেও আজি আমাৰ গাঁও অঞ্চলত যাতে আমি এটা ছিষ্টেমত আনিব পাৰোঁ ইয়াৰ কাৰণে SHG বিলাকক আজি আমি টুলছ দিয়াৰ কাৰণে ব্যৱস্থা কৰিছোঁ খুব কম দিনৰ ভিতৰত বহুত SHG বিলাকে ইয়াত টুলছ পাব যাৰ জৰিয়তে তেখেতসকলেও আৰু এটা নিজক আৰ্থিকভাৱে আগুৱাই যোৱাৰ কাৰণে এটা প্ৰয়াস কৰিব ভাল এটা সুবিধা পাব গতিকে আমি আশা ৰাখিছোঁ প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত বা আমাৰ চৰকাৰৰ নেতৃত্বত আমি ৰুৰেল লেভেলত যি ফাইনেন্সিয়েল বা ইকনমিক ডেভেলপমেণ্ট ইকনমিক গ্ৰথ এইটো আজি ষ্টাৰ্ট হৈছে আৰু আপোনালোকে ইয়াত দেখিব আজি আমি গাঁও অঞ্চলত থকা বহু এনেকুৱা দোকান দি দৈনন্দিন জীৱন চলি আছে এইবিলাকক আমি আজি ৰোগ নিৰ্মূলৰ জৰিয়তে বা বিভিন্ন স্কিমৰ জৰিয়তে আজি 5,000 টকাকৈ দিয়াৰ কাৰণে ব্যৱস্থা কৰিছোঁ যাৰ কাৰণে এইটো পইচা দি আমি বহুত দোকানবিলাক আজি ভালকৈ চলিছে নিশ্চয় প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত আমি গ্ৰাম্য উন্নয়নৰ কাৰণে যি ব্যৱস্থা এইটো সফল হ'ব বুলি আমি আশা ৰাখিছোঁ